আটছা আৰু আটোৱাৰা উত্তল ধৰ্ণা প্ৰতিবাদত অচল ONGCৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ কাম-কাজ। চাহ বাগিচা উচ্ছেদ কৰি অসমৰ পানীয় সোণ লুণ্ঠন কাৰ্য বন্ধৰ দাবী। চাহ বাগিচা উচ্ছেদ কৰাৰ পিছত চাহ জনগোষ্ঠীক দিয়া বিভিন্ন প্ৰতিশ্ৰুতি পূৰণ নকৰাত সৰব আটাচু আৰু আটোৱা। বিশ্ব অৰ্থনীতিৰ প্ৰেক্ষাপটত অসমক পৰিচিত কৰি দিয়া চাহ উদ্যোগ অন্যতম। সম্প্ৰতি এই উদ্যোগ ক্ষেত্ৰক এক প্ৰকাৰে নিষেধ কৰি দেশৰ মহাৰত্ন তৈল গেছ উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম চাহ বাগিচা এলেকাত তৈল গেছ খনন উৎপাদন কৰি লুণ্ঠন প্ৰক্ৰিয়া চলাই আহিছে। দেশৰ অৰ্থনীতিত ONGCয়ে অনবদ্য অৱদান আগবঢ়াই আহিছে যদিও অসমৰ চাহ জনগোষ্ঠীৰ জীৱন জীৱিকাৰ প্ৰধান ক্ষেত্ৰ উচ্ছেদ কৰি জাতিটোক নিষেধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। চাহ বাগিচা উচ্ছেদ কৰি তৈল গেছ খনন উৎপাদন কৰাৰ বিনিময়ত চাহ জনগোষ্ঠীৰ লোকসকলৰ শিক্ষিত নিবনুৱাক কৰ্ম সংস্থাপন দিয়া, ডি ফাৰ্মা ANM আৰু GNMৰ কোৰ্চবিলাক বিনামূলীয়াকৈ প্ৰদান কৰাকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি দি বছৰ বছৰ ধৰি ৰক্ষা নকৰাৰ প্ৰতিবাদত আজি অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আৰু অসম চাহ জনগোষ্ঠী মহিলা সন্থাৰ উদ্যোগত ONGCৰ অসম সম্পদৰ নাজিৰাস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখত নিগমৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে ধৰ্ণা দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই নিগমৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ কাম-কাজ সাময়িকভাৱে অচল হৈ পৰে। পিছত 7 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ ONGCৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকক প্ৰদান কৰে। ইয়াৰ পিছতো তেওঁলোকৰ দাবী কাৰ্যকৰী নকৰিলে 48 ঘণ্টাৰ পিছত নিগম বন্ধৰ দৰে চৰম প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে। সকলৰ যেহেতু মূল জীৱন জীৱিকাৰ পথ হৈ গৈছে চাহ বাগিচা আৰু এই চাহ বাগিচা উচ্ছেদ কৰি বিভিন্ন সময়ত চাহ জনগোষ্ঠীৰ ৰাইজক তেওঁলোকে দাবী আমাৰ যি দাবী আছিলে দাবীসমূহ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে। প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে মাত্ৰ প্ৰতিশ্ৰুতি কৰিয়ে ৰাখে। যিহেতু তেওঁলোকে চাহ জনগোষ্ঠীৰ শিক্ষিত যুৱক যুৱতীসকলক তেওঁলোকৰ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। যিহেতু তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পুথিভঁৰালৰ ব্যৱস্থা কৰাৰ কথা আছিল, চাহ বাগিচাত এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ কথা আছিল। বিভিন্ন ধৰণৰ তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দি আমাৰ যি চাহ জনগোষ্ঠীৰ ৰাইজৰ জীৱন জীৱিকাৰ যি মূল ভূমিকা যি পথ এই চাহ বাগিচা উচ্ছেদ কৰি বিভিন্ন সময়ত চাহ শ্ৰমিকসকলক তেওঁলোকে ঠগি আহিছে, ছাত্ৰ ছাত্ৰীসকলক ঠগি আহিছে। গতিকে এই তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতি আমি কেতিয়াও মানি নলওঁ। তেওঁলোকে যেতিয়ালৈকে আমাৰ এই দাবীসমূহ পূৰণ নকৰে তেওঁলোকৰ আজি আমি মূল গেটৰ মুখত প্ৰতিবাদ কৰিছো। অনাগত দিনত কিন্তু আমাৰ যদি প্ৰতিবাদটোৰ ওপৰত তেওঁলোকে গুৰুত্ব নিদিয়ে তেওঁলোকৰ প্ৰতিটো তৈল ক্ষেত্ৰ আমি বন্ধ কৰিবলৈ বাধ্য হ'ম। যিহেতু প্ৰতিবাদটো আমি আটছা নাজিৰা শাখা আৰু শিৱসাগৰ জিলা সমিতি আটোৱা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আমি আৰু আমাৰ আটছা গেলেকী উপশাখা আছে, বিভিন্ন উপশাখা আৰু প্ৰাথমিক গোটে আজি এই কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হৈছো। যিহেতু আজি প্ৰায় আমি 1 মাহৰ আগত ONGCৰ লগত এটা আলোচনাত বহিছিলো। আলোচনাত আমাৰ কিছুমান দাবীৰ বিষয়ে আমি আলোচনা কৰিলো। তেওঁলোকে ক'লে যে কেইদিনমানৰ সময় এটা লৈছিলে, কিন্তু সেই সময়ত আমি দেখি পালো যে সেই সময়কণ তেওঁলোকে লৈ কোনো ধৰণৰ আমাক একো ৰিপ্লাই নিদিলে। আৰু আজি 2023 চনত যোৱা আজি কেইবাটা বছৰ হ'ল 2023 চনত আমাৰ আটছা নাজিৰা শাখাৰ এটা দাবী আছিলে যে আমাৰ ANM GNM বি ফাৰ্ম এইখিনি আমাৰ সম্পূৰ্ণ বিনামূলীয়াকে আমাৰ চাহ জনগোষ্ঠী যুৱক যুৱতীসকলক শিক্ষাৰ এইখিনি প্ৰশিক্ষণ দিয়া। কিন্তু তেওঁলোকে যিটো প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰিলে এক আলোচনা হ'ল আমাৰ আটছাৰ লগত আৰু ONGCৰ লগত এক আলোচনা হ'ল। সেই আলোচনাৰ মৰ্মে ভাৰত পেট্ৰলিয়াম মিনিষ্টাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া ইয়াত আহি সম্পূৰ্ণ বিনামূলীয়াকে এই প্ৰশিক্ষণ হ'ব বুলি তেওঁ ঘোষণা কৰিলে। তাৰপিছত ইনষ্টিটিউটে আমি দেখিলো তাৰপিছত ইনষ্টিটিউটে প্ৰতিটো বছৰত এটা ষ্টুডেণ্টৰ পৰা 20,000কে তেওঁলোকে প্ৰতিটো বছৰত এটা ষ্টুডেণ্টৰ পৰা ল'লে। সেই পইচাটোৰ বিষয়ে আমি যেতিয়া ONGC কৰ্তৃপক্ষক আমি যেতিয়া প্ৰশ্ন কৰিলো, এইবছৰ যেতিয়া প্ৰশ্ন কৰিলো তেওঁলোকে সেই পইচাটোত এতিয়া এইবাৰ যিটো নতুন তেওঁলোকে উলিয়ালে যে তেতিয়া আমাক জনাইছে যে এই বছৰ এইটো পইচা লোৱা নহ'ব। তেওঁলোকৰ ইনষ্টিটিউটৰ যিটো কোটেশ্যন হয় আমি কোটেশ্যনখন চালো সম্পূৰ্ণ বিনামূলীয়া। ইয়াত সম্পূৰ্ণ এই বস্তুটোৰ ওপৰত আমি এক তদন্ত বিচাৰিছিলো। আমি ONGC CSR আৰু ONGC আৰু কিছুমান বিভাগ আছিলে তেওঁলোকক আমি তদন্ত বিচাৰিছিলো। তেওঁলোকে তদন্তৰ নামত একো নকৰিলে। অসম চাহ জনজাতি ছাত্ৰ সন্থা নাজিৰা শাখা, অসম চাহ জনজাতি ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি, আটোৱা শিৱসাগৰ জিলা সমিতি আৰু নাজিৰা শাখাৰ উদ্যোগত আজি যি প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে আচলতে
চাহ জনগোষ্ঠীসকল হৈছে অসমৰ এটা বৃহত্তৰ জনগোষ্ঠী। বৰ্তমান সময়ত তেওঁলোকৰ যি শোষণ আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে, বৰ্তমান সময়লৈকে চলি আহিছে। আমাৰ যি কৰ্মপ্ৰিয় হৈছে চাহ জনগোষ্ঠীৰ লোকসকল, তেওঁলোকৰ বাগানত কৰ্ম কৰিয়েই তেওঁলোকৰ ঘৰখন চলে। সেই বাগানসমূহ যদি উচ্ছেদ কৰি দিয়া হয়, তেওঁলোকৰ ঘৰসমূহ এখন ঘৰ ধ্বংস হ'ব। বাগানত কৰ্ম কৰিয়ে তেওঁলোকক ল'ৰা ছোৱালীক পোহপাল দিয়ে, ল'ৰা ছোৱালীক শিক্ষিত হাৰৰ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে। কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ যি দুৰৱস্থা হৈছে, আমি সঁচাকৈ আমাৰ সেই ক্ষেত্ৰত আমাৰ খুব প্ৰকাশ কৰিছোঁ। আমাৰ অসম চাহ জনজাতি মহিলা সমিতি, অসম চাহ জনজাতি ছাত্ৰ সন্থাত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছোঁ। আগন্তুক বাগান উচ্ছেদ হওক, আমাৰ ONGC কৰ্তৃপক্ষই যি প্ৰতিশ্ৰুতি আদায় কৰিব পৰা নাই, সেই ক্ষেত্ৰত আমি গৰিহণা দিছোঁ। নাজিৰাৰ পৰা নৰনমণি ভাৰদ্বাজৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।